गुड मॉर्निंग সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো মোৰ চেনেল টেষ্ট লাইফ অফ সংগীতা আৰু মই সংগীতা আজি আপোনালোকলৈ এটা ব্লগ লৈ আহিছো এতিয়া ৰাতিপুৱা হৈছে ৰাতিপুৱা মানে একেবাৰে ৰাতিপুৱা উঠা নাই আৰু অকমান দেৰিয়ে হ'ল 7:30 মানে হ'ল বাহিৰত একদম ৰ'দ পুৰা এতিয়া মোৰ ৰাতিপুৱা আৰম্ভ কৰো কিচেনৰ পৰাই শুই উঠিয়ে সিধা মোৰ এটাই কাম এয়া গাখীৰখিনি দেউতাকে আনি থৈছে গাখীৰ গৰম কৰিম আৰু 2 নম্বৰতে ৰাতিপুৱা মই মোৰ মানে গ্ৰীণ টি নহলে লেমন গ্ৰাছ টি হেতু মই খাও এখিনি বনাই পেলাইহে মই আকৌ মানে মুখ চুক ধুব যাও ব্ৰাশ কৰিবলৈ যাও ব্ৰাশ কৰি আহি পেলাই এখিনি ৰেডি কৰি ৰখা মানে গ্ৰীণ টি খিনি মই খাও এয়া লেমন গ্ৰাছ এটো গ্ৰীণ টি মই অল্টারনেট ডে কৰি খাও কেতিয়াবা গ্ৰীণ টি কেতিয়াবা লেমন গ্ৰাছ গাখীৰ উতলি গল আজি মই লেমন গ্ৰাছ খাম ইয়াৰ এক চামুচ আপোনালোকে বইল কৰি খালেও হয় মই বইল নকৰো এনেকে গিলাসত দি পেলাই এতে মই পুৰা উতলা গৰম পানী ঢালি দিম এতিয়া এখিনি মই ঢাকি ৰাখিম তাৰ পিছতে মই ব্ৰাশ কৰিব যাম এই আহি পেলাই এখিনি মই চাকি ললো এই ধুনিয়াকে কালাৰটো দেখিছে না এতিয়া ইয়াতে মই 1 চামুচ মৌজুল মিলাম আপোনালোকে ভাবিছে আজি মই ৰেচিপি নিদি ব্লগ কিয় দিলো ব্লগটো দিলো আসলতে মোৰ মানে এই হাতখন দেখিছে না কিমান বেয়াকৈ দুখ পাই আছো এখিনি আসলতে মোৰ জ্বলিলে খুব বেয়াকে দুখ পালো আৰু মানে জ্বলি প্লে পুৰা ঢৌ উঠি গল ঢৌ উঠি প্লে এটো ফুটি গল ফুটি যোৱাৰ পিছত মানে এতিয়া মোৰ একদম হাড়লৈকে বিষ আৰু হেদনাখন আসলতে মাছ ভাজি আছিল মানে 3টা বাৰ্নাৰত এটাত মানে দাইল নে ভাত কিবা উঠাই থৈছিলো আৰু এটাত মই চিকেন বনাই আছিল আৰু এটাত মানে মাছ ফ্ৰাই কৰি আছিল অকমান ঠেক হৈ যায় না 3টা বাৰ্নাৰ উঠাই দিলে এনেকে মানে কেনেকেনো নাজানো আৰু হাতখন লাগি গল হাতখন লগাৰ পিছত মানে এই অৱস্থা নহয় কেনেকুৱা জ্বলিছে এতিয়া এখিনি ঢৌটো ফুটি যোৱাৰ কাৰণে বেছিকে বিখাইছে মানে বহুত আজি মানে সাংঘাতিক বিষ আৰু এখিনি মানে পুৰা জ্বলি আছে হেতু কাৰণে একো কামেই কৰিব পৰা নাই তাৰ পিছতে ৰেচিপিটো একো দিব নোৱাৰো ন পানী চানি চুই থাকিব লাগে সেইকাৰণে ভাবিলো তাই ইহঁতৰ দুজনীকে লৈ মেলি অকমানি সৰু ব্লগ এটা কৰো আশা কৰো আপোনালোকে ভাল পাব ব্লগটো চাই থাকক আনো গিচ্ছে না হা মাজনী আলুখিনি পাইছা এখিনি লৈ আহাচোন মাৰ্কেট ধৰা পৰিব এই নকইবা ৰবা এই এটা থৈ দিয়াচোন মোমো কাৰণে ইয়াতে তাই নাখাব চাগে পিটিকা অকন মই তেলটো দি দিছো ৰবা হাতৰ যি অৱস্থা নহয় নিমখটো পিছত দিবা দে পাপাই আকৌ নিমখটো কমকে খায় নহয় প্ৰথমতে কৰি লোৱা মোমো ব্ল্যাক কালাৰ বাটিটো লৈ নাচোন যোৱা এই পাপা কাৰণে হেৰি থবলে এই ইমান হেচিব নালাগে নহয়
বইল কৰাহে পটককৈ হৈ যাব বাটি ভাঙি যাব একেবাৰে ইমানকৈ হেঁচিলে পিঁয়াজ দিব লাগিব জানো নালাগে বাদ দিয়া আৰু থোৱা আজি হেৰি কৰা আমাৰ ছোৱালীয়ে একদম বনাইছে দেই আলু পিটিকা মাকক সহায় কৰি আছে তুমি কি কি সহায় কৰা মোক কোৱা আকৌ মই ঝাৰু চাৰু মাৰি দিওঁ তাৰপিছত কেতিয়াবা ৰাতিপুৱা ৰুটি বনাই দিওঁ কণী চনি এনেকৈ দি দিওঁ আজি আজি কি বনাই দিলা সেইটো কথা কওঁ আজি ৰাতিপুৱা মানে ৰুটি বনাই দিলোঁ মাক মই মায়ে এখন খালে মই এখন খালোঁ এনেকৈ তাৰপিছত কণী দুটা ভাজি দিছোঁ এটা মই খাইছোঁ এটা মায়ে খাইছে তাৰপিছত কালি ৰাতি ভাগৰ লেফ্ট অভাৰ মানে ভাজি সেইখিনিও মাক দিলোঁ মই এইবোৰ ভাজি চাজি কালি থাকি যোৱা ৰঙালাও ভাজি আছিলে কালি ৰাতি বনাইছিলোঁ খাব নোখোজিলোঁ কাৰণে মাক দি দিলোঁ সেই তেনেকৈ আৰু আমাৰ ভণ্টিয়ে কিবা মেগী চেগী তেনেকৈ খালে তুমি মেগী খাইছিলা জানো ইফালে হা তোমাক দেখাই নাই কি খালা ৰাতিপুৱা কৈ দিয়া কণী আৰু ৰুটি কোনে পাপা বনাই দিলে পটল ফ্ৰাইটো টুকুৰামান কৰিলোঁ আৰু যেনে তেনে পাপৰ ফ্ৰাই বইল দাইল আলু পিটিকা এই আমৰ আচাৰ খাওঁ মাইনু হেৰি আনা কাঁহী হৈ গ'ল ভাতটো বাঢ়িব পাৰিবনে অলপ অলপ পাৰি দিয়া শ্ৰাম ওপৰত কাম কৰি আছে ইমান শব্দ নহয় একদম থাকিব নোৱাৰি মানে শব্দত অলপ অলপ বাঢ়ি দিবা হা পাপা আহিব চাগে অলপ পিছত মমো বহি লোৱা বা ভাত বাঢ়ি দিছে ইমান গৰম পৰিছে মানে কি ক'ম আৰু সাংঘাতিক গৰম ভিডিঅ'টোত মাজে মাজে আপোনালোকে কিছুমান শব্দ শুনি আছে আচলতে ওপৰত ঘৰ বনাই আছে তাৰ বাবে মই অলপ দুখিত আপোনালোকক ভালকৈ শুনাব পৰা নাই ক্লিয়াৰ অহা নাই ভইচবিলাক এইটো বুটৰ আচাৰ মমোৱে ভাল পায় ভোক আছে নাই পেটত আছে ভাতকেইটা চপাই লোৱা এই মানে একদমেই খোৱাত বেয়া আমাৰ মমো খাবলৈ পালে মানে তাই মানে জীৱনত মানে ট্ৰেজেডি আহি যায় মানে তাই লাইফৰ আটাইতকৈ ডাঙৰ ট্ৰেজেডিটো হৈছে তাই মানে ভাত খাবলৈ ব্ৰেকফাষ্ট নাখায় আৰু এজনী হৈছে খাই ভাল পায় তাই খাই ভাল পায় তুমি খাই বেয়া পোৱা অকল পাপৰ খাই ভাল পালে নহ'ব নহয় কেনেকৈ অকল পাপৰ খাই ভাল পালে হ'ব ভাতটো খাব লাগিব সমানে সমানে আমি মোৰ ফিনিছ এতিয়া পানীটো কি কৰিলা পানী নামিলা ৰেকৰ্ডিং হৈ আছে কিমান খাইছে ৰেকৰ্ডিং হৈ আছে কিমান খাইছে ওলাই থাকিব খাই দিয়া এইখিনি পাপাৰ কাৰণে থৈ দিছোঁ নহয় মমো লাগিব নি আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো আজি ভাল পালে মানে মোৰ এই ব্লগটো
মই ইমান এক্সপাৰ্ট নহয় আচলতে মই ইমান কেমেৰা আগত কথা ক'ব নোৱাৰোঁ আপোনালোকে দেখি গম পাইছে তথাপিও মই অকমান চেষ্টা কৰিছোঁ আপোনালোকৰ কাৰণে ব্লগবিলাক আগবঢ়াবৰ কাৰণে আচলতে মই আপোনালোকৰ পৰা যথেষ্টখিনি মৰম আৰু সহায় পাইছোঁ মোৰ চেনেলটো আপোনালোকে চাইছে মোৰ খুব ভাল লাগিছে চেনেলটো চোৱাৰ কাৰণে সাবস্ক্ৰাইবাৰো বাঢ়িছে তাৰ পিছতে লাইক কমেন্ট এইবিলাকো যথেষ্ট পৰিমাণে মই পাইছোঁ সেইকাৰণে মই আজি এই হাতত দুখ পালোঁ বুলিয়ে মই ভাবিলোঁ মানে ব্লগ নিদিয়াকৈ নাথাকোঁ ৰেচিপি দিব নোৱাৰিছোঁ যদিও মানে ব্লগ এটাকে আগবঢ়াওঁ আশা কৰোঁ আপোনালোকে মোৰ এই ব্লগটো ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ মোৰ চেনেলটো চাইছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব পুনৰ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ ধন্যবাদ